পুনৰ অৰুণাচলত হত্যা অসমৰ শ্ৰমিকক উদ্ধাৰ হৈছে ৩ মাহ পূৰ্বে নিখোজ হৈ থকা চিলাপথাৰৰ শ্ৰমিক সিদ্ধাৰ্থ চেতিয়াৰ অৰ্ধগলিত মৃতদেহ বহিৰাজ্যত কাম কৰিবলৈ যোৱা অসমীয়া শ্ৰমিকক পুনৰ হত্যাৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাক লৈ চিলাপথাৰ অঞ্চলত তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি হৈছে। চিলাপথাৰ সমীপৱৰ্তী দপথাৰ মাজগাঁৱৰ বাসিন্দা সিদ্ধাৰ্থ চেতিয়া নামৰ এগৰাকী অসমীয়া শ্ৰমিকক অৰুণাচল প্ৰদেশত নৃশংসভাৱে হত্যা কৰি হাবিৰ মাজত পেলাই থৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি দপথাৰ মাজগাঁৱৰ বিৰোচন চেতিয়াৰ পুত্ৰ তথা প্ৰাক্তন সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সিদ্ধাৰ্থ চেতিয়াই গোগামুখৰ অগেন পাডি নামৰ এজন ব্যক্তিৰ তত্বাৱধানত অৰুণাচল প্ৰদেশৰ দাপৰিজুলৈ শ্ৰমিক হিচাপে কৰ্ম সংস্থাপনৰ বাবে গৈছিল। তাত তেওঁ ৰাজু ডুবি নামৰ এজন ঠিকাদাৰৰ অধীনত কাম কৰিছিল। যোৱা ২৫ নৱেম্বৰত টকা পইচা সংক্ৰান্তীয় বিষয়ত সিদ্ধাৰ্থ চেতিয়া আৰু ঠিকাদাৰ ৰাজু ডুবিৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয়। সেই সময়ত ৰাজু ডুবিয়ে সিদ্ধাৰ্থৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাইছিল বুলি সিদ্ধাৰ্থই পৰিয়ালৰ লোকক ফোনযোগে অৱগত কৰিছিল। এই কথোপকথনেই পৰিয়ালৰ সৈতে সিদ্ধাৰ্থৰ শেষ যোগাযোগ আছিল। তাৰ পিছৰে পৰা সিদ্ধাৰ্থ নিখোজ হৈ পৰে। কোনো সন্ধান নাপাই পৰিয়ালৰ লোকে ২ ডিচেম্বৰত চিচিবৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। পুনৰ ২০ জানুৱাৰীত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষকক বিষয়টো অৱগত কৰা হয় যদিও সিদ্ধাৰ্থৰ কোনো সন্দেহ পোৱা নাছিল। সিদ্ধাৰ্থৰ কোনো সন্ধান পোৱা নাছিল। অৱশেষত সোমবাৰে অৰুণাচল আৰক্ষীয়ে সিদ্ধাৰ্থৰ কৰ্মস্থানৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত হাবিৰ মাজৰ পৰা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযুক্ত অগেন পাডি আৰু ৰাজু ডুবিৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ উঠিছে পৰিয়াল তথা স্থানীয় ৰাইজ। এই সন্দৰ্ভত আজি চিলাপথাৰত পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে এখন সংবাদমেল অনুষ্ঠিত কৰি অভিযুক্ত দুজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। লগতে সিদ্ধাৰ্থৰ মৃতদেহ অসমলৈ আনি সৎকাৰৰ ব্যৱস্থা কৰিবলৈও প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি সিদ্ধাৰ্থ চেতিয়াৰ মৃত্যুত তেওঁৰ পত্নী, এগৰাকী বিশেষভাৱে সক্ষম সন্তান আৰু অধ্যয়নৰত কন্যাক লৈ পৰিয়ালটো এতিয়া গভীৰ সংকটত পৰিছে। সিদ্ধাৰ্থৰ পত্নীক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে। ইফালে ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই। ছাত্ৰ নেতা অৰবিন্দ গগৈয়ে শীঘ্ৰে অপৰাধী গ্ৰেপ্তাৰ কৰি ভুক্তভোগীৰ পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনাইছে। অন্যথা ৰাইজৰ সহযোগত বৃহত্তৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ দিছে ছাত্ৰ সংগঠনটোৱে। অঞ্চলৰ যুৱকক অৰুণাচলত হত্যা কৰাটো কোনো এটা নতুন কথা নহয়। এইটো এটা ইয়াৰ বিভিন্ন উদাহৰণ আছে। চিলাপথাৰ অঞ্চলত বিভিন্ন সময়ত বিভিন্নজনক হত্যা কৰি অৰুণাচলত হত্যা কৰা হৈছে। ইয়াৰ পোনপ্ৰথমতে আমি স্থানীয় প্ৰশাসনৰ পৰা আৰম্ভ কৰি জিলা প্ৰশাসনক আমি সজোৰে দাবী জনাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ যিবোৰ হত্যাৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকক কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰক। ইয়াৰ লগত আমি অৱগত কৰিব বিচাৰিছোঁ চিলাপথাৰ দপথাৰ মাজগাঁৱৰ যিজন নিবাসী সিদ্ধাৰ্থ চেতিয়া বুলি যিজন নিবাসীৰ আমি নশ্বৰ দেহ অৰ্থাৎ তাৰ নৰকংকাল আমি উদ্ধাৰ হৈছে দাপৰিজুগ অঞ্চলত। আমি আজি বাতৰিযোগে যি সম্প্ৰচাৰ হৈছে, যিটো বাতৰি সম্প্ৰচাৰ হৈছে, তাৰ ফলত আমি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা এটা পোনপটীয়া দাবী যাতে অৰুণাচল চৰকাৰেই হওক, অৰুণাচল প্ৰশাসনেই হওক, অসম চৰকাৰ হওক, অসম চৰকাৰ, অসমৰ স্থানীয় প্ৰশাসন, নিগম নিকায় যি আছে অতি শীঘ্ৰে তেওঁৰ নশ্বৰ দেহটো অনাৰ ব্যৱস্থা কৰক পোনপ্ৰথমতে ঘৰলৈ। আৰু যি পৰিয়ালৰ লোক আছে, তেওঁৰ সহধৰ্মিনী আছে, তেওঁৰ দুগৰাকী জীয়ৰী ছোৱালী আছে, এগৰাকী ছোৱালী আছে, এগৰাকী শাৰীৰিকভাৱে প্ৰতিবন্ধকতা থকা এগৰাকী ছোৱালী আছে। সেই ঘৰখন আজি কেনেকৈ চলিব? নিজৰ পেটৰ ভাতমুঠিৰ কাৰণে তেওঁ অৰুণাচল দাপৰিজুগলৈ কৰ্মসংস্থাপনা গৈছিল। যিজন ব্যক্তি অগেন পাডি বুলি আজি উল্লেখ কৰা হৈছে, গোগামুখৰ এজন অগেন পাডি বুলি ঠিকাদাৰৰ নেতৃত্বত যোৱা দলটোত তেওঁ আজি ৩ মাহ ধৰি যোৱা নৱেম্বৰ মাহৰ ২৫ তাৰিখৰ পৰা আজিৰ দিনটোলৈ কোনো যোগাযোগ নোহোৱাকৈ আজি কেৱল নৰকংকালটো পোৱা হৈছে। ইয়াৰ উচিত প্ৰত্যুত্তৰ কোনে দিব? ইয়াৰ উচিত বিচাৰ কোনে দিব আমাক? আমি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটা কথাই অৱগত কৰি আহিছোঁ, আমি ৰাইজৰ লগত আছোঁ, ৰাইজৰ হৈ আমি মান মাতি যাম। আমি সিদ্ধাৰ্থ চেতিয়াৰ মৃত্যুৰ উচিত ন্যায় তদন্ত বিচাৰিছোঁ। স্থানীয় প্ৰশাসনেই হওক, জিলা প্ৰশাসনেই হওক, সকলোকে আমি অসম চৰকাৰ, অৰুণাচল চৰকাৰ, অৰুণাচল
প্ৰশাসনক আমি সজোৰে দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই হত্যাৰ ন্যায় আমাক লাগিব, নহ'লে কিন্তু আমি ৰাইজৰ লগত হৈ আমি ইয়াতকৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।